প্ৰিয় বন্ধুসকল, বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াৰ এটি অতি প্ৰাসংগিক কবিতা গছ ভালপোৱা ককাৰ খং আপোনাক সকলোলৈ আগবঢ়াইছোঁ আবৃত্তি কৰি। আশা কৰোঁ কবিতাটো শুনি আপোনালোকে ভাল পাব। ধন্যবাদ। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ।